ওয়েলকাম বেক টু আৱাৰ চেনেল মেঘালী জোনালী। আজি আমি গৈ আছোঁ, ক'ত গৈ আছোঁ? ৰাসমেলা চাবলৈ। ক'ত গৈ আছোঁ? ওদালগুৰিত। ওদালগুৰি মেলা চাবলৈ গৈ আছোঁ। বলক দেখুৱাম আজি শ্ৰীকৃষ্ণৰ ৰাস। আমাৰ অসমত বৰ্তমান চলি আছে ৰাসমেলা। তো আমি এতিয়া যাম ওদালগুৰি ৰাসমেলা চাবলৈ। ৰাস হৈছে কাৰ্তিক পূৰ্ণিমা আৰম্ভ হয়। ৰাস শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ লগত ৰাসলীলা কৰে, সেই উদ্দেশ্যে ৰাসমেলাটো পতা হয়। চাই থাকক, আমি ওদালগুৰি ৰাসমেলা চাবলৈ যাম। কেনেকুৱা তাৰ দৃশ্যবোৰ দেখুৱাম। এয়া আমি ৰাস আহি পালোঁ, ওদালগুৰিত ৰাস। খোজকাঢ়িব টান পাই আছে, জোনালী খোজকাঢ়িব টান পাইছে। খেলা বস্তু কি লৈছে দেখাই দিয়া, খেলা বস্তু কি লৈছে দেখাই দিয়া। এয়া আমাক জোনালী কিনি ল'লে না খেলা বস্তু। জোনালী এয়া হ'ল ছেকেণ্ড গেট। আমি ছেকেণ্ড গেট পাৰ হৈ গ'লোঁ। এতিয়া আমি গৈ আছোঁ ভিতৰত। ইয়াৰ নাম চলি আছে ৰাস্তা। এয়া হ'ল ওদালগুৰিৰ ৰাসৰ দৃশ্য। এয়া হ'ল বৃন্দাবন। ইয়াতে বৃন্দাবন ধুনীয়াকৈ সজাইছে। কিদৰে গোপসকলৰ লগত শ্ৰীকৃষ্ণই ধনু চাৰিছিল সেয়া দেখাইছে। বৃন্দাবনৰ মাজত কলীয়া কৃষ্ণই কিদৰে ধনু চাৰিছিল সেয়াৰ দৃশ্য দেখুওৱা হৈছে। এয়া চাওক, লাইটেৰে ধুনীয়াকৈ সজাইছে এয়া। লগতে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ ফটো এখনো আছে। লগতে গণেশ ভগৱানৰ এয়া মূৰ্তি। লগতে ইয়াত দেখুওৱা হৈছে শ্ৰীকৃষ্ণৰ 10 অৱতাৰ। এয়া হ'ল শ্ৰীকৃষ্ণৰ নাৰায়ণ অৱতাৰ, এয়া মৎস্য অৱতাৰ, সম্পূৰ্ণ 10 অৱতাৰ দেখুওৱা হৈছে। এয়া হ'ল কুৰ্ম অৱতাৰ, এয়া নৰসিংহ অৱতাৰ, এয়া হ'ল ব্ৰাহ্মণ অৱতাৰ। শ্ৰীকৃষ্ণৰ ব্ৰাহ্মণ অৱতাৰ সম্পূৰ্ণ 10 অৱতাৰৰ বিৱৰণ দিয়া হৈছে। এয়া হ'ল পৰশুৰাম অৱতাৰ, এয়া হ'ল হলিৰাম অৱতাৰ, এয়া হ'ল শ্ৰীকৃষ্ণৰ বৰাক অৱতাৰ, এয়া হ'ল শ্ৰীৰাম অৱতাৰ, এয়া বুদ্ধ অৱতাৰ, এয়া হ'ল কল্কি অৱতাৰ। 10 অৱতাৰৰ অন্তিম অৱতাৰ কল্কি অৱতাৰ। এয়া কিদৰে শ্ৰীকৃষ্ণক বাসুদেৱে নন্দৰ ঘৰলৈ যমুনা নদী পাৰ কৰি লৈ গৈছিল তাৰ দৃশ্য দেখুওৱা হৈছে। এয়া হ'ল পুতনাক কিদৰে দুধ পান কৰি শ্ৰীকৃষ্ণই মৃত্যু দণ্ড দিছিল সেয়া দেখুৱাইছে। এয়া হ'ল ৰাধা কৃষ্ণৰ মূৰ্তি। এয়া হ'ল আমাৰ অসমৰ কাহিনী তেজীমলা। সৰুৰ পৰা শুনি আহিছোঁ তেজীমলাৰ কাহিনী। তেজীমলাৰ কাহিনী দেখুৱাইছে। এয়া হ'ল শিৱৰ মূৰ্তি, বিষপান কিদৰে শিৱই বিষপান কৰিছিল তাৰ মূৰ্তি। এয়া হ'ল বকাসুৰ বধ। লগতে আছে এয়া কংস মামা, শ্ৰীকৃষ্ণৰ মামা কংসক কিদৰে বধ কৰিছিল সেয়া দৃশ্য দেখুৱাইছে। এয়া হ'ল শিৱৰ নটৰাজ মূৰ্তি। এয়া হ'ল শ্ৰীকৃষ্ণৰ মোহিনী ৰূপ ধাৰণ কৰা দৃশ্য। এয়া হ'ল শ্ৰী হনুমানৰ পাহাৰ ডাঙা দৃশ্য। কিদৰে ৰামায়ণত যেতিয়া লক্ষ্মণ মূৰ্ছিত হৈছিল কিদৰে সঞ্জীৱনী আনিবলৈ গোটেই পাহাৰখনে দাঙি আনিছিল তাৰ দৃশ্য দেখুওৱা হৈছে। পাহাৰ দাঙি আনিছিল সেয়াৰ দৃশ্য। এয়া হ'ল শ্ৰীকৃষ্ণ কিদৰে গোপসকলৰ লগত
দধি মাখন এইবোৰ চুৰ কৰি খাইছিলে, সেইবিলাক দেখুৱাইছে। এয়া হ'ল লক্ষ্মী নাৰায়ণৰ মূৰ্তি হয়। লগতে আছে ৰামায়ণৰ ৰাৱণ। এয়া হ'ল ব্ৰহ্মাৰ ৰূপ দেখুওৱা হৈছে। বঢ়িয়া হৈছে ওদালগুৰি মেলা একদম। মাম্পি কেইটাত সেনেকে যাবি? এয়া মাম্পি এয়া ৰাধিকা, আমাৰ গাঁৱৰ এয়া চব মাথা ৰাস চাবাইছে। এইটো আমাৰ কিনিলে গেম খেলা মেঘালী জোনালীয়ে এটা। এয়া মেঘালী জোনালীয়ে ল'লে 100 টকাৰ এটা। ল'লে 50 টকা দি কিনিলে এইটো মেঘালীয়ে। বলা বলা, কোনটো কি কৰিবি? সেইটো কি কৰিবি? হা, গেম খেলিবি? পাৰিবি গেম খেলিবা? কিমান এইটো? 50 টকা হ'ব? 50 টকা? হা, হ'ব। কেইটকা ল'লে? 50 টকা। এই এতিয়া কি হ'লনে? ঠাণ্ডা চকু পানী বন্ধ। এই এইটোও লাগিব। কেইটা ল'লে? কেইটা হ'ল চাওঁ চাওঁ, দেখুৱা। মেঘালীৰ এটা একেবাৰে মোৰ খাই দিছিলে। মোৰ একেবাৰে খেলা বস্তু লাগে। এয়া কিচেন ছেট ল'লে, এইটো গেম খেলা ল'লে, পানীত গেম খেলা, মোবাইল। ভাল লাগিছে। এইটো ঘৰত যোৱাৰ লগে লগে নষ্ট হৈ যাব নেকি? হা, ঘৰত যোৱাৰ লগে লগে ভাঙি চিঙি দিবা নেকি? নিদিয়া? এয়া চাওক, ইমান বঢ়িয়া বঢ়িয়া। কিমান এইটো? 50 টকা। চব 50, যিকোনো 50 টকা। মজা মজা কাণফুলি আহিছে। কোনোবাক যদি লাগে এয়া মেলাত ল'ব পাৰিব। এয়া চাওক না, কি মজা মজা। 50 টকা বোলে, বেছি নহয় 50 টকা। কম নহয় ন? দামা দামী নাই, 50 টকা। মেঘালী কোনটো ভাল লাগিব? এইটো ভাল লাগিব নে এইটো? কোনটো ভাল লাগিব? এইটো দিয়কচোন। কাৰণে কাণফুলি কালিহঁতে ল'লে নিজৰ নিজৰ। এয়া মোৰ কাৰণে নিজৰ কাৰণে এযোৰ ল'লোঁ কাণফুলি মেলাৰ পৰা। 50 টকা 50 টকা। আচ্ছা, মিঠাই লাগিব না? পাপাৰ কাৰণে একো নিনিয়া? পাপাৰ কাৰণে এইটো 50 ন? এয়া ভুজিয়া খুৰমা এয়া আমি লৈ ল'লোঁ। ঘৰৰ কাৰণে লৈ ল'লোঁ, মা আৰু মোৰ হাজবেণ্ডৰ কাৰণে লৈ লৈছোঁ। আৰু মেলাত ৰিটাৰ্ণ যাই আছোঁ আমি ন? কি লাগে আমাৰ জোনালীক? চানপাপৰি লাগে বোলে জোনালী। হা, এনেকুৱা চানপাপৰি এই ল'ৰাটো লৈছে, তেনেকুৱা চানপাপৰি লাগে। এতিয়া ল'লা না? এতিয়া
এতিয়া খাব নালাগে, হাৱাত উৰি যাব গোটেইখিনি। বাপৰে, এইটো কাৰণে মূৰটো খাই দিছিল। পপকৰ্ণ দোকানত এয়া চাওঁ, এইবিলাক লাগে মিঠাই, চাট পাপৰি, হাৱা হাৱা উৰি যাব। মেলা চোৱা হৈ গ'ল। বাপৰে, চাট পাপৰি এয়া চাওঁ, চাট পাপৰি নষ্ট কৰি দিছিল, এতিয়া পাই গ'লো। আমি যাই আছোঁ ঘৰলৈ। কিবা এটা খাই ল'ম, খাই লৈ আৰু যাম। ট্ৰেইনৰ টাইম হ'ব। মেঘালী জনালী এতিয়া খাব, চিকেন খাব বোলে। চিকেন মুখখন কেনেকুৱা কৰিছে নাচাই কিয়? চিকেন খাওঁ। আমি লৈছোঁ বাৰ্গাৰ 40 rupees আৰু এতিয়া জোনালী খাব আমাৰ কি চিকেন ললিপপ খাবা? চিকেন খাব। এয়া চিকেন ললিপপ খাবৰ কাৰণে কান্দি আছে আৰু এজনে বাৰ্গাৰ খাই আছে। ভেজ বাৰ্গাৰ খাই চাওঁ বাৰু কেনেকুৱা। আমাৰ কেনেকুৱা লাগিছে? হা, টেষ্টি? আমাৰ এয়া চিকেন ললিপপৰ কাৰণে ৱেইট কৰি আছে ন জোনালী? বলক মই এটা বাইট লৈ চাওঁ। দে মই খাই দিম দিয়া পিঁয়াজখিনি। আমাৰ জোনালী খাই আছে কি হয়? চিকেন ললিপপ। মেঘালী কি খাই আছা? বাৰ্গাৰ। আমাৰ জোনালী কি খাই আছে? হা জোনালী? চিকেন ললিপপ নে? জোনালী চিকেন ললিপপ। চিকেন ললিপপ কি খাইছে? চিকেন কি হয় এইটো? হা কি হয়? ললিপপ, চিকেন ললিপপ। ঘৰত যাওঁ আৰু ন, মেলা চোৱা হৈ গ'ল, খোৱা বোৱা হৈ গ'ল, এতিয়া আমি যাওঁ। এয়া জোনালী তথাপিও সন্তুষ্টি নহ'লেই। ইমান খেলা বস্তু দিলোঁ, খোৱালোঁ, চিকেন ললিপপ খালে, তথাপিও সন্তুষ্টি নহ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ।